তো যিয়ে নহওক ইমান দূৰ অহাৰ কাৰণে লাট মাৰিম কটিত এনে পুৰি খাবা ধৰিম পুৰি অৰ্ডাৰ দিছোঁ তো পুৰি খাই কিনে আকৌ গাড়ী কৰি यार नू माना जे तू रब नू माना এইটো এনেকুৱা টাইপৰ ঘৰ আৰু নানি হেণ্ডৰ পুৰণা ঘৰ যেন গাঁৱত পুৰণা যেনেকুৱা ঘৰ আছিল আসসালামু ওয়েলকাম টু মাই আনাদাৰ ভিডিঅ' মই আপোনালোকৰ লগত ৰাখি পালি আজি আমি ধুবুৰীলৈ যাত্ৰা কৰিম তো যাত্ৰা কৰাতে চাওঁ কি কি দেখা পাওঁ লগত ধুবুৰী মানুহবোৰ কেনেকুৱা সেইবোৰ দেখাৰ কাৰণে পুৰাপুৰি চেষ্টা কৰিম তো ধুবুৰীৰ কাৰণে আজি ৰাৱানা হৈ আছোঁ ৰাৱানা হোৱাতে কেনেকৈ ধুবুৰীৰ ৰাস্তা দেখুওৱাৰ চেষ্টা কৰিম গাড়ীতে তো বলক আশা কৰিছোঁ আপোনালোকে ভালে আছে লগত মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো লগত ফেচবুকত শ্বেয়াৰো কৰি দিব বেছি বেছি এটা বাছটো পাই দিলোঁ বাছটো ধুবুৰীৰ বাছ হয় কিন্তু থাকাতে আনি দেৰি হৈ গৈছিল লগত মোৰ লগত চাদ্দাম হৈছে মোৰ লগৰ এটা তো চাদ্দামকো দেখাই আছোঁ লগত বাছটো একবাৰ চাই লওঁ চাদ্দামে মোক থ'বৰ কাৰণে আহিছিল কিবা বহুত দূৰলৈ আহিছে কিবা গুৱাহাটীৰ পৰা গুৱাহাটী কটাবাৰী তেল ডিপুৰ পৰা মোক এলৈকে থ'বৰ কাৰণে আহিছে ইমানো দূৰ নহয় মই যেন কাউৰীও কৈ আছোঁ সি অলপ বেছিয়ে কি কৰি আছে তো যিয়ে নহওক ইমান দূৰ অহাৰ কাৰণে লাট মাৰিম কটিত তো থাকি দিয়া ভালকে যা মই যাওঁ দে বাই বাই আমি যাবৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু ধুবুৰীৰ পিনে তো যি দেখা পাওঁ আৰু দেখাৰ চেষ্টা কৰিম পুৰাপুৰি তো আপোনালোকে আমাৰ লগত চাই থাকিব তো যেতিয়ালৈ শেষ নহয় তেতিয়ালৈ চাই থাকিব হা চবেই তো পিছফালে চাওঁ কেনেকুৱা দৃশ্য पहले यार नू माना जे तू रब नू माना पहले यार नू माना रब मन जांदा यार नू माना आखा जे तू रब जे तू रब नू माना पहले यार नू माना কিবা এতিয়া আমি হোটেলত আহি পালোঁ হোটেলৰ আগিয়া হোটেল কিবা এটা যাই কিনে তলত খাম কিবা কিবি চাওঁ হোটেলবোৰ কেনেকুৱা তো চাওঁ যায় আহি পালোঁ আগিয়া হোটেলত আহি কিনে পুৰি খাবা ধৰিম পুৰি অৰ্ডাৰ দিছোঁ তো পুৰি খাই কিনে আকৌ গাড়ী কৰি দিছোঁ গাড়ীত তাৰপিছত যাওঁ তাৰপিছত ব্ৰহ্মপুত্ৰ দলঙো আহিব ব্ৰহ্মপুত্ৰ দলং চাম কেনেকুৱা লাগে ঠিক আছে চাই দিম হোটেলত খোৱা চোৱা শেষ হোৱাৰ পিছত আকৌ বাছত উঠিম অলপ টাইমৰ কাৰণে ৰখিছিল আৰু বাছে তো তাৰপিছত ব্ৰহ্মপুত্ৰৰ যোনটো দলং চাম ব্ৰহ্মপুত্ৰ দলং চাই কিনে বহুত ভাল লাগিব তো ব্ৰহ্মপুত্ৰ দলং চাবৰ কাৰণে বহুত টাইম অপেক্ষা কৰিছিলোঁ বহি কেনে যে কিমান ব্ৰহ্মপুত্ৰ দলং আহিব আৰু অলপ দেৰি গ'লে ব্ৰহ্মপুত্ৰ দলং দেখা পাম আৰু তো আকৌ যাই কিনে গাড়ীৰ ভিতৰত বহোঁ তাৰপিছত বহি কিনে যাই থাকোঁ এইটোৱে গাড়ী যোনটোত আহিছোঁ তো এচিও আছে মজা কৰি ভালে লাগছে গাড়ীটো বেয়া নহয় কিন্তু মোৰ চিট নম্বৰ ইমান কোনটো আছিল মই পাহৰি গ'লোঁ এইটো আছিল চিট তো এতিয়া আৰু বেলেগ গাড়ী ৰখোৱা আছে যেনিবা বেলেগো ৰখে কিবা খাবৰ কাৰণে গাড়ীটো গ'ল আৰু ঠিক আছে আগলৈ চাই থাকোঁ আগতে আমি ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত উঠিলোঁ আৰু এতিয়া পানী চাব পাৰিম তেনেকুৱা আছে ব্ৰহ্মপুত্ৰ নদীটো এনেকুৱা এটা নদী হয় য'ত তিব্বতৰ পৰা ষ্টাৰ্ট হয় চুৰু হয় তাৰমানে ওলাই তিব্বতৰ পাহাৰৰ পৰা ওলাই বাংলাদেশত সাৰি এইফালে শেষ হৈ যায় ব্ৰহ্মপুত্ৰ নদীখন কিন্তু ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া মই ধুবুৰীত আহোঁতে দেখা পাওঁহে তো আপোনালোকৰ চাই লওক যে ব্ৰহ্মপুত্ৰ দলংবোৰ কেনেকুৱা লাগে মই আগফালৰ পৰা দেখাব পৰা নাই মই ছাইডৰ পৰা বহি আছোঁ সেইকাৰণে ছাইডৰ পৰাই দেখাই আছোঁ তো তাকো যদি আপোনালোকৰ যদি ভাল লাগে তো ভাল লাগিব তাকো ভিউটো আগফালৰ পৰা হ'লে অলপ বেছি ভাল লাগিব সেইটোৱে আৰু বেলেগ নহয় তাকো চেষ্টা কৰিম যে ভালদৰে দেখুওৱাৰ কাৰণে रब मन जांदा यार नू मनाना आखदे सिर यार दे कदमां च देख रख के जे तू जितना ते प्यार ঠাণ্ডা দিনত এনেও পানী কমে যদি বৰষুণ নপৰে বা কি নপৰে এনেই যেতিয়া গৰমৰ দিন থাকে পানী বহুত থাকে
এটা পানী কম যিহেতু ঠাণ্ডা দিন কিন্তু মাজত কিবা এইগিলা অকণমান হ'লেও বালি এইগিলা চহৰে চহৰ বালিগিলা উঠি আহিছে চহৰৰ নিচিনা হৈ যায় ਜੇ ਤੂੰ ਰੱਬ ਨੂੰ ਮਨਾਉਣਾ ਪਹਿਲੇ ਯਾਰ ਨੂੰ ਮਨਾ ਜੇ ਤੂੰ ਰੱਬ ਨੂੰ ਮਨਾਉਣਾ ਪਹਿਲੇ ਯਾਰ ਨੂੰ ਮਨਾ ਰੱਬ ਮੰਨ ਜਾਂਦਾ ਯਾਰ ਨੂੰ ਮਨਾਉਣਾ ਆਖਾਂ ਜੇ ਤੂੰ ਰੱਬ ਜੇ ਤੂੰ ਰੱਬ ਨੂੰ ਮਨਾਉਣਾ ਪਹਿਲੇ ਯਾਰ ਨੂੰ ਮਨਾ ਰੱਬ ਮੰਨ ਜਾਂਦਾ ਯਾਰ ਨੂੰ ਮਨਾਉਣਾ ਆਖਾਂ ਜੇ ਤੂੰ ਰੱਬ ਨੂੰ ਮਨਾਉਣਾ ਰੱਬ ਨੂੰ ਤੇ ਮਨਾਉਣਾ ਮੁਸ਼ਕਿਲ ਨਹੀਂ ਦੋ ਨਫਲ ਪੜਾ ਰੱਬ ਮੰਨ ਜਾਂਦਾ ਰੱਬ ਨੂੰ ਤੇ ਮਨਾਉਣਾ ਮੁਸ਼ਕਿਲ ਨਹੀਂ ਦੋ ਨਫਲ ਪੜਾ ਰੱਬ ਮੰਨ ਜਾਂਦਾ महबूब जे যেনেকুৱা এনেকৈ চিটত বহি থকা এনেকৈ আগফালৰ পৰাই দেখাব পৰা নাই আৰু ইয়াৰ পৰা যিখিনি পাৰছোঁ সেইখিনি দেখাইছোঁ আৰু ভাল লাগিলে ক'ব আৰু দলংটো আপোনালোকে চাইছে না চোৱা নাই এইটো হ'ব ব্ৰহ্মপুত্ৰ দলংটো আৰু চাইছে না চোৱা নাই এতিয়া নামটো শুনিছে চবেই শুনিছে মানুহ শুনিছে যিয়ে নহওক তো আৰু কি দেখাম আৰু এইটো একদিনো নহয় আৰু কেইদিন মিলাই কিনে ভিডিঅ'টো হ'ব আৰু পিছৰ টাইম চাই কিনে পূৰা ভাল লাগিব ধুবুৰীত যেনেকৈ কি ভাষা কয় বা কেনেকুৱা ধৰণৰ নহওক তো আৰু কি দেখাম আৰু এইটো একদিনো নহয় আৰু কেইদিন মিলাই কিনে ভিডিঅ'টো হ'ব আৰু পিছৰ টাইম চাই কিনে পূৰা ভাল লাগিব ধুবুৰীত যেনেকৈ কি ভাষা কয় বা কেনেকুৱা ধৰণৰ আছে ভাষী আছে উজানি আছে বা অসমীয়াও আছে যিয়ে নহওক চাই থাকোঁ আগলৈ এতিয়ালৈ কিবা গাড়ীতে আছিলোঁ 12টা বজাত গাড়ীত উঠিছিলোঁ এতিয়া লাহে কৰি 5:10 মানেই হ'ব তো 5:10 চাগে বেছিয়ে হয় যিয়ে নহওক তেতিয়ালৈ আহি পোৱা নাই তো ভালেখিনি সময় লাগে যেনেকৈ 5 ঘণ্টা 6 ঘণ্টা মানে লাগে আৰু লাহে কৰি ঘৰ পাওঁতে চাগে 6 ঘণ্টা মানে লাগি চাগে বহুত টাইম লাগি কিবা ইমান টাইম বহি বেয়া লাগি যায় কিবা ভৰিটো অৱস্থা বেয়া হৈ যায় খালি ৰখিছিলোঁ হোটেলত যিখিনি ৰখিলোঁ অলপ টাইম কিবা এটা খালোঁ ন অলপ টাইমৰ কাৰণে তো এইখিনিয়ে তাৰ বাহিৰে নাই আৰু কালি চাওঁ কি কৰোঁ যাই কিনে আজি যাই কিনে থৈ দিম আৰু তো কালি চাম কি কৰোঁ কি নকৰোঁ ভাববা লাগিব ভাবি কিনে চাম নালাগিব ৰাতি একেবাৰে আন্ধাৰ হৈ গৈছে গাড়ীৰ লাইট খালি কিবা কৰি দেখা যায় লাগি কিবা যাই আছে আকৌ গম পোৱাই নাযায় ন পেট্ৰল পাম্পত আহিল ভৰাবা তেল তেল ভৰাওঁতে বা কিমান বাৰ টাইম লাগে বা আকৌ কিবা গাড়ীত তেল ভৰাই আছে এতিয়া লাহে কৰি এতিয়া আকৌ অলপ টাইম ৰখিম আৰু আধা ঘণ্টামান পিছত যায়ে পাম চাগে আন্ধাৰ ধুত ওলাই আহিব লাগিব তো যিয়ে নহওক কিবা কালি বহুত দেৰি কিবা বাছত কিবা বহি থাকিলোঁ কমচে কম 6.5 ঘণ্টা এনেকুৱাই লাগিল কিয় কি ISBTৰ পৰা গাড়ী ওলাই কিনে তাৰপিছত জালুকবাৰীত বহুত দেৰি ৰখছে সেইকাৰণে গাড়ীখন বহুত টাইম লাগিল আৰু আহানতে তাৰ লগতে মই কালি ৰাতি আৰু ক'ৰবাত আহিছোঁ আৰু ফকৰাইগেৰামৰ চাইডে আহিছোঁ ফকৰাইগেৰামত ৰাতি আহি গৈছোঁ মই নুমছিলোঁ নয়াৰ হাটত নুমি কেনে তাৰপিছত ৰাতি আহিলোঁ ৰাতি আৰু ভাবিলোঁ ভিডিঅ' নকৰোঁ বুলি ইতানে আকৌ অলপ চলপ কৰি কিনে আকৌ নয়াৰ হাটৰ ফালে যাম তো ভাল লাগব চাই কেনে লগত আৰু কি দেখা পাওঁ বা কেনেকুৱা বস্তু বা এটা বিয়াও আছে তো বিয়াটো অলপ চলপ দেখাম এইটো মাহীহঁতৰ ঘৰ আৰু বৰ্তমান মাহীহঁতৰ ঘৰত আহিছোঁ আহি কিনে ইয়াতে ৰাতিৰ পৰা ইয়াতে আৰু ইতানে 10টা মানে বাজিল লাহে কৰি তো অলপ দেৰি পিছত ইয়াৰ পৰা ওলাওঁ আৰু তাৰপিছত চাওঁ কি কৰোঁ আগলৈ ৰ'দৰ কিবা পুৰাপুৰি পোহৰ পৰি আছে কিবা কেমেৰাত যিয়ে নহওক এতিয়া ঘৰৰ পৰা ওলালোঁ ঘৰৰ পৰা ওলাই কিনে এতিয়া আৰু চাওঁ ক'ত বা যায় মই নাজানো ক'ত যাব মাহীহঁতৰ লগত যাওঁ এইটো গাড়ীটোত যাম আৰু গাড়ীটো দেখাওঁ আৰু ভালদৰে কিন্তু ৰাস্তা এইটো বহুত হাল্লা তো
আগফালে কেইটামান ভিউ দেখাওঁ ৰখক ইয়াতে কেনেকুৱা জেগাখিনি তো চাই কিনে ভাল লাগিব এইফালে সূৰ্যৰ পোহৰ পৰিছে কেমেৰাৰ ফালে বেয়া দেখা যায় আছে তো এইফালৰ পৰা চাওঁ মই যোনখিনি প্ৰক্ৰিয়াগ্ৰামত আছোঁ এইখিনি দেখাওঁতে অলপ এনেকুৱা অলপখিনি আৰু দেখাওঁ যিখিনি দেখাব পাৰোঁ আৰু পিছত চাওঁ ক'ত যাওঁ এইটো গাড়ীটো আৰু এইটোত যাম আৰু এতিয়া তো লাহে কৰি কিনে গাড়ীৰ ভিতৰত বহি গ'লোঁ ইতানে যাম যোৱাতে দেখাম আগফালৰ পৰা তো এইটো হৈছে ফাৰুক ভাইৰ কিবা বিয়া নকওঁ তো গাড়ীত অলপ টাইম বহি আছোঁ বহি তাত চাওঁ অলপ খিৰিকীৰ বাহিৰত চাওঁ এটা পেট্ৰল পাম্প এটা আছে অলপ ওচৰতে পেট্ৰল পাম্পটো আপোনালোকে চাওক তেতিয়া দেখাইছে তেতিয়া আহিছে বোধ অলপখিনি ফুটেজ তো আৰু অলপ চাই লওক কেনেকুৱা লাগে বা গাড়ী এটা দুটা আহি আছে বেছি গাড়ী নাই ইয়াতে তো চাওঁ মই যোনটো পেট্ৰল পাম্পৰ কথা কৈছিলোঁ আৰু ইয়াতে পেট্ৰল পাম্প এটা আছে আৰু জেগাখিনি বেয়া নালাগে ভালে লাগে এনে এটা খেজুৰ গছ এটা আছে ৱাল্লা হাবিবি যেনেকৈ চৌদি আৰবত বহুত খেজুৰ গছ থাকে এটা দেখা যায় ইয়াতে মই মাজত বৰপেটা গৈছোঁ বৰপেটাতো ভালেখিনি খেজুৰ গছ আছে কিন্তু আমাৰ এই অসমৰ বেছিভাগ খেজুৰ গছৰ বেছিভাগ ৰছেই ওলায় তাৰমানে খেজুৰ মানুহ কমে খায় খেজুৰবোৰ সৰু সৰু থাকে কাটলে তোমার ভালো হবে ভালো মানে বাড়ি বানাই দিবি দিকে গাইবা তোমার রাস্তা কি সুবিধা হবে না বাড়ি বানাইবে বাড়ি না দোকান গাড়ীৰ পৰা নমি আহি কেনে এতিয়া নানী ঘৰত যাই আছোঁ নানী ঘৰত আহি পালোঁ তাৰমানে ভাইৰেণ্টটো অলপ ইফালে গ'ল তো নানীৰ ৰুমটো দেখাওঁ কেনেকুৱা এইটো এনেকুৱা টাইপৰ ঘৰ আৰু নানীহঁতৰ পুৰণা ঘৰ যেন গাঁৱত পুৰণা যেনেকুৱা ঘৰ আছিল আৰু এনেকুৱা আছে তো ৰুমৰ ভিতৰত যাই কিনে চাওঁ কেনেকুৱা কি আছে নেকি তো চাওঁ নানী আছে না নাই 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 কোনো নাই তো আৰু অলপ বেলেগ জেগাত যাই কিনে চাওঁ আছে না নাই কোনোবা নেকি বলো যাই কিনে চাওঁ মামাহঁতৰে ঘৰ হয় এইটো মাজু মামাহঁতৰ ঘৰ হয় আৰু এইটো নানীহঁতৰ ৰুম আছিল ঘৰ আছিল তাৰমানে তিনিটা এনেকুৱা চবকেইটা মিলি জুলি থাকে আৰু এইখিনি জেগাতে আৰু ঘৰ ভালেকেইটা আছে আৰু লাহে লাহে দেখাই আছোঁ